নমস্কাৰ বন্ধু বান্ধৱীসকল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মাষ্টাৰ ডিগ্ৰীৰ এছাইনমেণ্টসমূহ ইতিমধ্যে দিছে। তাৰে মই অসমীয়া নাটকৰ এছাইনমেণ্টৰ 1ৰ গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ ওলাইছোঁ। আপোনালোকে যদি বিচাৰে এনেদৰে লিখিব পাৰে। প্ৰশ্নটো হৈছে সামাজিক নাটক হিচাপে ম-নৱমী নাটকখনৰ বিষয়ে আলোচনা আগবঢ়া। উত্তৰটো আমি এনেদৰে দিব পাৰোঁ। আৰম্ভণি দিব, তাৰ পাছত লিখিবলৈ আৰম্ভ কৰিব। 1857 চনত গুণাভিৰাম বৰুৱা দেৱৰ দ্বাৰা ৰচিত ম-নৱমী অসমীয়া সাহিত্যৰ প্ৰথম সামাজিক আৰু আধুনিক নাটক হিচাপে স্বীকৃত। এই নাটকখন 1920 শতিকাৰ অসমৰ সমাজ ব্যৱস্থাৰ বাস্তৱ চিত্ৰ অতি শক্তিশালীভাৱে দাঙি ধৰিছে। বিশেষকৈ বাল্যবিবাহ, বাল্যবিধৱা আৰু বিধৱা বিবাহৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক সমস্যাসমূহক কেন্দ্ৰ কৰি নাটকখন ৰচিত হৈছে। এই দিশৰ পৰা ম-নৱমী এখন গহীন আৰু তাৎপৰ্যপূৰ্ণ সামাজিক নাটক। নাটকখনৰ ৰচনাকাল 1857 চন যদিও গুণাভিৰাম বৰুৱাৰ পত্নী ব্ৰজসুন্দৰীৰ আগ্ৰহত 1867 চনত ইয়াক ছপাশালীলৈ পঠিওৱা হয়। নাটকখনৰ স্বৰূপত সংস্কৃত নাটক আৰু অংকীয়া নাটৰ প্ৰভাৱ লক্ষ্য কৰা যায়। কিন্তু বিষয়বস্তু, চৰিত্ৰ নিৰ্মাণ আৰু দৃষ্টিভংগীৰ ক্ষেত্ৰত ই সম্পূৰ্ণ আধুনিক। সমসাময়িক সৰ্বভাৰতীয় নৱজাগৰণৰ মানৱতাবাদী আৰু সমাজ সংস্কাৰমুখী চিন্তাধাৰাই নাটকখনৰ মূল আধাৰ গঢ়ি তুলিছে। ম-নৱমী মূলত এখন প্ৰচাৰধৰ্মী নাটক। ইয়াত এফালে বাল্যবিবাহে সৃষ্টি কৰা সামাজিক সমস্যাসমূহ দাঙি ধৰা হৈছে আৰু আনফালে বিধৱা বিবাহৰ সপক্ষে শক্তিশালী যুক্তি উপস্থাপন কৰা হৈছে। এই দুয়োটা ভাৱবস্তু প্ৰকাশ কৰিবলৈকে গুণাভিৰাম বৰুৱাই নাটকখন ৰচনা কৰিছিল। নাটকখনৰ কাহিনী অনুসৰি শিৱকান্ত শৰ্মাৰ কন্যা বাল-বিধৱা নৱমীৰ সৈতে উদাৰমনা আৰু শিক্ষিত যুৱক ৰামচন্দ্ৰৰ পৰিচয় হয় আৰু ক্ৰমে দুয়ো প্ৰেমত আবদ্ধ হয়। ৰামচন্দ্ৰৰ সম্পৰ্কীয় বৌয়েক আৰু নৱমীৰ বান্ধৱী জয়ন্তীৰ সহায়ত তেওঁলোকৰ মিলন ঘটে। নৱমী অন্তঃসত্ত্বা হোৱাত এই কথা সমাজত কঠোৰ আৰু অমানৱীয় নীতি-নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে নৱমীয়ে আত্মহত্যাৰ পথ বাছি লয়। নৱমীৰ মৃত্যুৰ খবৰ পাই ৰামচন্দ্ৰইও আত্মহত্যা কৰে। এই কৰুণ পৰিণতিৰ জৰিয়তে নাট্যকাৰে তদানীন্তন সমাজৰ নিষ্ঠুৰ আৰু ক্ৰূৰ মনোভাৱ উদঙাই তুলিছে। নাটকখনৰ সফলতা বহু পৰিমাণে নায়ক-নায়িকাৰ চৰিত্ৰ নিৰ্মাণৰ ওপৰত নিৰ্ভৰ কৰে। পৰম্পৰাগত সামাজিক সংস্কাৰৰ বিৰুদ্ধে আগবাঢ়ি যাব বিচৰা নায়িকা নৱমী চৰিত্ৰটি ৰামচন্দ্ৰতকৈ অধিক সজীৱ আৰু বিকাশশীল। নৱমী সমাজৰ অন্যায় নিয়ম-নীতিক প্ৰশ্ন কৰা এক সাহসী নাৰী চৰিত্ৰ। আনফালে ৰামচন্দ্ৰ নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ শিক্ষিত যুৱক হ'লেও মানসিকভাৱে দুৰ্বল আৰু পলায়নবাদী। নৱমীক পত্নী হিচাপে সমাজৰ আগত সাহসেৰে স্বীকাৰ কৰিব নোৱাৰাটোৱে তেওঁৰ চৰিত্ৰৰ সীমাবদ্ধতা প্ৰকাশ কৰে। নৱমীৰ পাছত নাটকখনৰ অন্যতম উল্লেখযোগ্য নাৰী চৰিত্ৰ হ'ল জয়ন্তী। শিক্ষিত আৰু আধুনিক চিন্তাধাৰাৰ অধিকাৰী জয়ন্তীয়ে ৰাম আৰু নৱমীৰ মিলনত সূত্ৰধাৰৰ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ দেশ-বিদেশৰ জ্ঞানৰ সৈতে পৰিচিত আৰু সেই সময়ৰ প্ৰগতিশীল
নাৰী মানসিকতাৰ প্ৰতিনিধিত্ব কৰে যদিও নৱমী আৰু ৰামচন্দ্ৰৰ জীৱনৰ এই কৰুণ পৰিণতি দেখি জয়ন্তীয়েও নিজকে তাৰ বাবে জগৰীয়া বুলি ভাবি তেওঁ সেই পথকে বাছি লয়। মহাজন, শিৱকান্ত, মঙলু, শিহু, দতু আদি গৌণ পুৰুষ চৰিত্ৰ আৰু ফুলেশ্বৰী, উৰ্বশী, সোণাফুলি আদি পাৰ্শ্ব নাৰী চৰিত্ৰসমূহে তদানীন্তন অসমীয়া গ্ৰামীণ সমাজ জীৱনৰ বাস্তৱ ৰূপ দাঙি ধৰিছে। হাস্যবংগৰ মাজেদি নাট্যকাৰে সমাজৰ বিভিন্ন অসংগতি উন্মোচন কৰিছে। নাটকখনত তীৰ্থযাত্ৰা, ব্ৰত পালন, পুথি পাঁজি আদি ধৰ্মীয় বিশ্বাসৰ অহৰতা প্ৰকট কৰা হৈছে। লগতে ইংৰাজ শাসনকালত চাকৰিৰ প্ৰতি সমাজৰ দৃষ্টিভংগী, ছপাশালৰ আগমন আৰু শিক্ষা বিস্তাৰৰ আভাসো নাটকখনত দেখা যায়। সংলাপত কামৰূপী উপভাষাৰ ব্যৱহাৰো লক্ষ্য কৰা যায়। এতিয়া হ'ল সামৰণি। সামগ্ৰিকভাৱে ক'ব পাৰি যে ৰামনৱমী এখন সফল সামাজিক নাটক। বিধৱা বিবাহৰ সপক্ষে আৰু বাল্য বিবাহৰ বিৰুদ্ধে যুক্তি দাঙি ধৰি গুণাভিৰাম বৰুৱাই তেওঁৰ সমসাময়িক অসমীয়া সমাজৰ এক গুৰুত্বপূৰ্ণ সমস্যাক শক্তিশালীভাৱে প্ৰকাশ কৰিছে। অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত এই নাটকখন এক মাইলৰ খুঁটিস্বৰূপ। ধন্যবাদ।